যোৱা 2023 চনৰ 17 জানুৱাৰীত KLO চেয়াৰমেন জীৱন সিংহ ডাঙৰীয়া আৰু KLO KNৰ অধ্যক্ষ DL কোচ ডাঙৰীয়াক ভাৰত চৰকাৰে আমন্ত্ৰণ কৰি আনিছিল আলোচনাৰ কাৰণে। কিন্তু ইতিমধ্যে 6বাৰ ভাৰত চৰকাৰৰ প্ৰতিনিধি AK মিশ্ৰাৰ লগত আলোচনা হ'ল। আলোচনা হোৱাৰ পিছত যি শান্তি চুক্তি হ'ব লাগে শান্তি চুক্তি কিন্তু আজিলৈকে হোৱা নাই। সেইকাৰণে আমি দাবী জনাইছোঁ আৰু এটা তেখেতলোকে অন্যায় কৰিছে, ইমান অন্যায় কৰাটো উচিত হোৱা নাই। বেলেগ বেলেগ দল সংগঠনৰ মুৰব্বীসকলক যেনেকৈ মৰ্যাদা সহকাৰে সা সুবিধা দি ৰাখিছিল, কিন্তু KLO নেতাসকলক বন্ধ কোঠাৰ ভিতৰত ৰাখি আলোচনা চলাই আছে। ই অমানৱীয় কাৰ্য, ইয়াক আমি মানি ল'ব পৰা নাই। এনেকৈ এটা বন্ধ কোঠাৰ ভিতৰত এজন মানুহক লোকাপত 24 ঘণ্টা ৰাখিলে কি অৱস্থা হয়, কিন্তু KLO নেতাসকলক আজি 3 বছৰ ধৰি অন্ধকাৰত ৰাখিছে। ই অমানৱীয়, অগণতান্ত্ৰিক। সেইকাৰণে আমি চৰকাৰক ধিক্কাৰ জনাইছোঁ। NDFB BLT নেতাসকলক মৰ্যাদা সহকাৰে সন্মান সহকাৰে আলোচনা কৰিছিল, তেওঁলোকক দি ৰাখিছিল। আন আন দল আমি দেখা পাইছোঁ সম্পূৰ্ণ অন্যায় কৰা হৈছে, আমি ল'ব পৰা নাই। আৰু হৈ গ'ল শান্তি চুক্তি যদি 2026 চনৰ বিধানসভা নিৰ্বাচনৰ আগত শান্তি চুক্তি ক্ষমতাপূৰ ৰাজ্যৰ জনজাতিকৰণ কৰা নহয়, তেতিয়াহ'লে কিন্তু 2026 চনৰ বিধানসভা নিৰ্বাচন পাব। আজি সমগ্ৰ কোচ ৰাজবংশী ৰাইজ দল সংগঠন একলগ হৈছে আৰু চৰকাৰে পঠোৱাৰ কথা কৈছে। এই প্ৰতিবেদন 25 তাৰিখতো এটা দিন হ'ব। 25 তাৰিখৰ যি প্ৰভাৱ পৰিব 26ত। চাওক, এখন আমাৰ যেনিবা আমাৰ বিলখন উত্থাপন হৈছিল হৰণত, কিন্তু বিলখন উত্থাপন হ'ল যদিও তেখেতলোকে পিছলৈ বিলখন লেফ্ট হৈ পিনি চিলেকশ্যন কমিটিলৈ পঠালে। আৰু চিলেকশ্যন কমিটিয়ে যেতিয়া অসমত আহি পিনি বিভিন্ন অঞ্চলত ঘূৰিছিলে, ইলেকশ্যন কমিটিৰ বিষয়ববীয়াসকল তেখেতলোকে দেখিছিলে যে অসমৰ কোচ ৰাজবংশীসকল সঁচাকৈয়ে জনজাতি পোৱাৰ মৰ্যাদা আছে, তেখেতলোকৰ বৈশিষ্ট্য আছে। আৰু তেখেতলোকে পিছত চিলেকশ্যন কমিটিয়ে ইতিমধ্যে প্ৰতিবেদন দিছিলে যে অসমৰ কোচ ৰাজবংশীসকল জনজাতি পোৱাৰ সম্পূৰ্ণ মৰ্যাদা আছে, তেখেতলোকৰ জনজাতিকৰণ কৰিব লাগে। কিন্তু পিছত ভাৰতত চৰকাৰ চেঞ্জ হোৱাৰ কাৰণে আমাৰ বিলখন থাকি গ'ল। ইতিমধ্যে আপোনালোকে জানে NCDS নেশ্যনেল কমিশ্যন অফ চিডিউল ট্ৰাইব, তেখেতলোকে ইতিমধ্যে অসমৰ যিখিনি কোচ ৰাজবংশী আছে তেখেতলোকে যে জনজাতিকৰণ পোৱাৰ মৰ্যাদা আছে সেইখিনি দিছে। আৰু ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াই তেখেতলোকে ইতিমধ্যে কৈছে যে আপোনালোকৰ কোচ ৰাজবংশীৰ জনজাতিকৰণ পোৱাৰ সম্পূৰ্ণ বৈশিষ্ট্য আছে। গতিকে ইয়াত আৰু লোকঢাক কৰাৰ কোনো বিষয় নাই। ইয়াত অসম চৰকাৰে হওক বা ভাৰত চৰকাৰে হওক তেখেতলোকে কোনো ধৰণৰ ৰাজনীতি নকৰি তেখেতলোকে আমাৰ কোচ ৰাজবংশীসকল জনজাতিকৰণটোৰ বিষয়টো অতি সোনকালে সমাধান কৰি দিব লাগে। আৰু ইতিমধ্যে তেখেতলোকে কৈছে যে 25 নৱেম্বৰত প্ৰতিবেদন দিম, কিন্তু প্ৰতিবেদন দিয়াৰ তেখেতলোকৰ কোনো প্ৰয়োজন নাই। আপোনালোকে ইতিমধ্যে জানে ভাৰত চৰকাৰ দুটা সংস্থা, ডাঙৰ সংস্থা, যিহেতুকে তেখেতলোকে জনজাতিকৰণৰ যে সম্পূৰ্ণ বৈশিষ্ট্য আছে কোৱাৰ পিছত আমাৰ ইয়াতো ৰাজনৈতিক ব্যক্তিৰ কোনো প্ৰয়োজন নাই। তেখেতলোকে এটা কাম কৰিব পাৰে যে আমি এখন প্ৰতিবেদন দিছোঁ যে অসম চৰকাৰে যে অসমৰ 6জন কোচ ৰাজবংশীৰ সৈতে 6জনক জনজাগৰণ কৰিব পাৰে, এই বিষয়টো তেখেতলোকে এখন পাৰে। কিন্তু অলৰেডি যে জনজাতি থাকে এটা বৈশিষ্ট্য থকাৰ জনজাতি, গতিকে আমাক জনজাতি প্রবেশ নিষিদ্ধ এই সিদ্ধান্ত সম্মান জানাইছে ডক্টর হিমন্ত বিশ্ব শৰ্মা তিনিবাৰ কৈ
আৰু এইবোৰ যাতে সম্পূৰ্ণভাৱে উন্নয়নমুখী আদৰ্শ যাতে হেলিকপ্টাৰ আৰু যি শ্লোগান হয় লিপিবদ্ধ কৰক নিচিনা জনবল লগতে আমাৰ পাঁচপাকাত যিখিনি শ্ৰোতা ৰাইজ আছে নিৰ্বাচনৰ আগত আমাৰ PLৰ লগত শান্তি চুক্তি কৰি কমতাপুৰ ৰাজ্য আৰু জনজাতিকৰণৰ মৰ্যাদা ঘূৰাই দিয়া নহয়, তেতিয়াহ'লে কিন্তু কোকৰাঝাৰৰ চিৰাঙৰ নিচিনা অৱস্থা অসম আৰু বেংগলত হ'ব। বিজেপিৰ অসম আৰু বেংগলত হ'ব, আৰু আমি সকীয়াই দিছোঁ।